নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ অন্য এটি নতুন ভিডিঅ' লৈ আহিছো। আপোনালোকৰ মানে ট্ৰেডিশনেল যিবোৰ আমাৰ ঔষধ থাকে, যিবোৰ আমাৰ কিছুমান ৰোগ প্ৰতিৰোধী হয়, ট্ৰেডিশনেল মানে বহুত আগৰে পৰা চলি আছে, কিন্তু সেইটো ঘৰুৱা বস্তুৰে তৈয়াৰী, ঘৰুৱা কিছুমান সামগ্ৰীৰে আমি সাজি উলিয়াব পাৰোঁ সেই ৰোগৰ প্ৰতিৰোধী ঔষধবিলাক। কিন্তু সেই ঔষধবিলাক আমি খালেও একো আমাৰ দেহৰ অপকাৰ নকৰে। আমাৰ যদিও দেহত কিছুমান ৰোগৰ প্ৰতিৰোধী ঔষধ আমি বনালে কিছুমান উপকাৰ নকৰিব পাৰে, কিন্তু সেইবোৰে আমাক কেতিয়াও অপকাৰ নকৰে। আৰু মই যিবিলাক পাই আহিছোঁ, সচৰাচৰ যিবিলাক আমি কৰি থাকোঁ, ট্ৰেডিশনেল যিবোৰ আগৰে পৰা চলি আহিছে, সেইবোৰে আমাৰ উপকাৰ যথেষ্ট পৰিমাণে কৰে। আজি মই তেনেকুৱা এটা উপকাৰী আপোনালোকক ৰোগৰ প্ৰতিৰোধী এটি মানে কি ঔষধ হিচাপে নহয়, সেই বেমাৰটোত যিটো আমি মিশ্ৰণ বনাই খাব লাগে, মানে মিশ্ৰণ হিচাপেও নহয়, এনে কিবা এটা বনাই খাব লাগে, তেনেকুৱা সেই ৰোগটোৰ মানে প্ৰতিৰোধ হোৱা মই দেখা পাইছোঁ মোৰ ঘৰতে। সেই অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এই ৰোগটোৰ প্ৰতিৰোধী এটা ঔষধ দিব বিচাৰিছোঁ। মোক আপোনালোকে ভুল ভাবি নল'ব, মই কোনো মানে কি আপোনালোকক ডক্তৰী পৰামৰ্শ দিয়া বুলি নাভাবিব। একো মানে সেই ট্ৰেডিশনেল যিটো পূৰ্বৰে পৰা চলি আহিছে আৰু আমাৰ ঘৰত সেইটো মানে উপকাৰ সাধন হৈছে, সেইটোৰ পৰা আপোনালোকৰো যাতে তাৰে উপকাৰটো হয়, তাৰে ওপৰত মই আজি ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবচোন। মানে আজি মই লৈ আহিছোঁ পাইলছ। আপোনালোকৰ মানে কি সচৰাচৰ কিছুমানৰ পাইলছ হ'ব পাৰে। পাইলছ মানে কি শৌচৰ দ্বাৰত কিছুমান তেজ আহিব পাৰে, তেনেকুৱা পাইলছ ৰোগীবিলাক থাকে যে, তাৰে সহজ মানে কি সম্পূৰ্ণ শেষ হৈ নাযায়, কিন্তু পাইলছৰ অপাৰেশ্যন নোহোৱাকৈ সেইটো নিৰাময় হৈ থাকে। মোৰ ককা এজনৰ হৈছিল মানে এতিয়াও মাজে মাজে হয়, কিন্তু সেই ঔষধটো ট্ৰেডিশনেল মানে আগৰে পৰা চলি অহা এই ঔষধটো খালে ককাই ভাল পাই যায়। এতিয়ালৈকে বহুত বছৰ আগৰ পৰা হৈছে, কিন্তু এতিয়ালৈকে অপাৰেশ্যন কৰিব লগা হোৱা নাই। আপোনালোকক মই সেই ঔষধটো মই অভিজ্ঞতাৰ ফালৰ পৰা দিব বিচাৰিছোঁ। আপোনালোকে মানে কি এই ৰাতি মানে কেঁচা গাখীৰটো যে, কেঁচা গাখীৰটো আৰু আমি এৱা গাখীৰ বুলি কওঁ, আপোনালোকে কি কয় নাজানো। কেঁচা গাখীৰটো ল'ব, এটা কাপত কেঁচা গাখীৰ ল'ব, আৰু এটা কাপত ল'ব আপোনালোকে গোল নেমু মানে আপোনালোকক মই দেখাই দিছোঁ, এইটো গোল নেমু, এয়া চাব পাৰে, এইটো গোল নেমুটো এইটো মই এইমাত্ৰ গছৰ পৰা ছিঙি আনিছোঁ। এই গোল নেমুটো ল'ব, এই গোল নেমুটো ফালি বেলেগ এটা কাপত আপোনালোকে ৰসখিনি উলিয়াই ল'ব, আৰু এইটো চাইডে এটা কাপত ল'ব আপোনালোকে কেঁচা গাখীৰ, আমি যিটো এৱা গাখীৰ বুলি কওঁ। আৰু এই গোল নেমুটো আপোনালোকে যিখিনি ৰস উলিয়াই লৈছিল, সেই ৰসখিনি আপোনালোকে কেঁচা গাখীৰখিনি দি অলপ টাইমো নৰ'ব, আপোনালোকে খাই দিব সেই গাখীৰখিনি। কেঁচা গাখীৰত যিখিনি টেঙা দিছে যাতে বাহিৰত নাফাটে। খাই দিয়াৰ পিছত আমাৰ পেটৰ ভিতৰত ফাটিব দিব, মানে কি বাহিৰত ফাটিব নিদিব গাখীৰখিনি। পেটৰ ভিতৰত আমাৰ যদি গাখীৰখিনি টেঙাৰ লগত মিশ্ৰণ হয়, গাখীৰখিনি পেটতে মানে ফাটি যাব, তেতিয়াহ'লে আমি পাইলছৰ ক্ষেত্ৰত বহুত নিৰাময় পাওঁ। মোৰ ঘৰৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, সেইটো মানে কি মই ভাল হোৱা দেখা পাইছোঁ। এতিয়ালৈকে মোৰ ককাই অপাৰেশ্যন নকৰাকৈয়ে ঠিক হৈ আছে এই ঔষধটোৰ পৰাই। আপোনালোকক মই এইখিনিয়ে আজি দিব বিচাৰিছোঁ। আজি যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আপোনালোকলৈ কিছুমান নতুন আপোনালোকে জানিব পৰা বা ময়ো শিকি থকা কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।